Hello friends, আজি বনাব লৈছো তিল চিকেন। তাৰ বাবে এতিয়া প্ৰথম দিম জিৰা, গোটা জিৰা, ইলাচি, লং, দালচেনি আৰু জালুক, গোটা জালুক। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া আদা নহৰু আৰু লগতে জালুক কেইটামান দি খুন্দি লৈছোঁ, সেইখিনি দি দিম। এতিয়া আদা নহৰুখিনি কেঁচা গোন্ধটো নাইকিয়া হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছতে মাংসখিনি ইয়াত যোগ কৰিম। আদা নহৰু পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে অকণমান জলকীয়া গুড়ি মিক্স কৰিছোঁ। এতিয়া মাংসখিনি যোগ কৰি দিম ইয়াত। লগতে হালধিটো দি দিম একেবাৰে। হালধি সৰু চামুচে এচামুচ দিছোঁ। গোটেইখিনি মিক্স হোৱাকৈ লৰাই অলপ ভাজি লোৱাৰ পিছত বাকীখিনি মা মছলা দি দিম। এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি যেতিয়া অকণমান গলিব তাৰপিছত মা মছলাখিনি দিম বাঢ়ি দিম। বিলাহীটো গলোতে এনেও টাইম নালাগে, 2-3 মিনিটত বিলাহীখিনি গলি যাব। তাৰপিছতে জিৰা ধনিয়া, বেলেগ মছলা ইউজ নকৰোঁ, আৰু জিৰা আৰু ধনিয়া দিম অকল। নিমখটো জোখ হিচাপত নিজৰ জোখ হিচাপত দি দিম। বিলাহীখিনি প্ৰায় গলি গৈছে। এতিয়া ধনিয়া আৰু জিৰাটো দি দিম। ধনিয়া দিছোঁ একদম সৰু চামুচে 2 চামুচ দিম। জিৰাও 2 চামুচ দিম। মাংস প্ৰায় সিজিয়ে গৈছে, হাড় ওলাই গৈছে। ব্ৰইলাৰ মাংস সিজিবলৈ বেছি টাইম নালাগে। মাংসখিনি প্ৰায় হৈ গৈছে। এতিয়া ফাইনেল পিচি লোৱা তিলটো ইয়াত দি দিম আৰু। মিক্সিত মাৰি ধুনীয়াকৈ পিচি লৈছোঁ তিলটো।
এতিয়া অকণমান পানী দি পেলাই ধুনীয়াকৈ বস্তুখিনি মিক্স হ'বলৈ দিম তাৰপিছতে হৈ যাব বেছি টাইম নালাগে আৰু মাংস পূৰা হৈ গৈছে পূৰা মাংস এৰাই গৈছে আৰু মাংস হাঁহ দি বেলেগ হৈ গ'ল মাংস বেলেগ হৈ গ'ল গ্ৰেভিটো ইমান ধুনীয়া হৈছে ন একদম ডাঠ হৈ গৈছে ডাঠ হৈ গৈছে ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি পেলাই